গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া মই উঠিলোঁ দেই। এতিয়া সময় হৈছে 6:30। উঠিলোঁ, এনেকৈ ৰখি আছোঁ। এনেকৈ চাহ তাহ খোৱা নাই, মুখে ধোৱা নাই, জাষ্ট উঠিলোঁ। উঠি মেলিলোঁ, এতিয়া আছোঁ। কিন্তু এতিয়া আপোনালোকে উঠিলে বাৰু জনাব দেই। এতিয়া বাৰান্দাতে থিয় হৈ আছোঁ। এয়া আমাৰ ঘৰৰ বাৰান্দা। এইটো আমাৰ ডাঙৰ বৰ্তাহঁতৰ ঘৰ দেই। সেইটো বৰ্তাহঁতৰ ঘৰ। এইটো বৰ্তাহঁতৰ সাৰবজিটো এইখিনিতে আছে, থ'ব জেগা নাই কাৰণে এইখিনিতে থৈছে বাৰু। চ' কোনো কথা নাই, চাহ তাহ খাই মেলি আপোনালোকক লগ পাই আছোঁ দেই। গুড মৰ্ণিং এভৰিবডি। এয়া আমাৰ নেইনা, এয়া মালপোৱা বনাইছে। কি দিছে জানে? ইয়াতে নৰসিংহ, বেবেলী লতা, বেচন, এইয়া চোৱাচোন কি ধুনীয়াকৈ বনাইছে। এয়া মৰ্ণিঙৰ আমাৰ প্ৰথম চাহ নাস্তা। চাহকাপ বনোৱাই নাই দেই, চাহকাপ বনাবলৈকে আছে। ৰ'বা, এইটো আমাৰ অকণমানি টিকলা, আমাৰ অতি মৰমৰ অকণমানি টিকলাটো এইটো। আৰু মৰ্ণিং কি দেখুৱাম, সকলোৰে যাত্ৰা ভাল হওক, কৰোণাৰ পৰা দূৰ হওক, গোঁসাই ঘৰটোকে দেখুৱাইছোঁ দিয়ক। এই আমাৰ নামঘৰ, বৰনামঘৰ। এইটো আমাৰ সৰুটো, গুড মৰ্ণিং। কিতাপ চিতাপ নপঢ়ে, ৰাতিপুৱা শোৱাৰ পৰা উঠি গৈছেহে। এয়া ই পঢ়িছে আকৌ দেই, সি নপঢ়ে। বাই বাই। হেল্ল', এয়া মই আহিলোঁ বৰ্তমান। ৰাতিপুৱা চাহ তাহ খাই মেলি লৈ গা পা ধুই আজৰি হ'লোঁ। বৰ্তমান ভাতো খালোঁ দেই। এয়া আহিছোঁ, এনেই কিনো কৰিব ভিতৰত, ইমান টিভি চাই থাকিব ইচ্ছাও নাই। চ' এনেই আহিছোঁ। এয়া আমাৰ চুনু, সিও বোলা উঠে, অভি এইটো। এইখন মোৰ স্কুটি দেই। এইখন কাৰ স্কুটি? এখন বাবাৰ স্কুটি। পাপাকৰ বুলিহে কয়, মোৰ বুলি নকয় কিন্তু দেই। তাৰ পাপাকৰহে স্কুটি এখন, মোৰ নহয়, মোৰ হয়। এখন এখন কি? এখন তোমাৰ। তোমাৰ নামটো কি? নামটো অনুভাদুৰা। অঁ, নমস্কাৰ বুলি কৈ কোৱা। নমস্কাৰ। অঁ, কোৱা। মোৰ নামটো অনুভাদুৰিকা। অনুভাদুৰিকা। অঁ, ব'লা দেই, আমি ৰাস্তালৈ যাওঁ ব'লা এতিয়া। ব'লা, পইচাত দি যাবা। চাব দেই, ৰাস্তাতে পূৰা কেৰেম, তাৰপিছত আপোনালোকৰ ক্ৰিকেট, চব খেল বহাই দিছে ইয়াতে। ব'লক গৈ আহোঁ কেৰমৰ ওচৰৰ পৰাই ন। আপোনালোকক চিনাকি কৰি দিম ভাইটিহঁতৰ লগত।
এতিয়া আহিছোঁ দেই বাৰু, মানে আজি সন্ধিয়া তেনেকৈ ব্লগ কৰা নহ'লে মানে অলপমান মই ব্যস্ত আছিলোঁ আৰু সেইটো কাৰণে, কিন্তু বৰ্তমান মই হেৰি কৰিছোঁ, কিন্তু বৰ্তমান কৈছোঁ এতিয়াৰ পৰা সময় হ'ল আপোনালোকৰ 10:30 বাজিব হ'ল। মই ভাত পানী খাই আজৰিয়ে হ'লোঁ, হৈ মেলি লৈ আহিছোঁ বোলো আপোনালোকক এতিয়া যিহেতু যাবৰ সময়ত দেখা দি যাওঁ, সেইটো কাৰণে আশা কৰিছোঁ সকলোৱে ভাত পানী খাই বৈ আজৰি হ'ল চাগে বৰ্তমান, কিন্তু ঠিকে আছে বাৰু এইখিনিয়ে, আৰু আজিলৈ সামৰিছোঁ। যোৱাৰ আগত আপোনালোকক কৈ যাওঁ যে ভিউজটো আছে অলপ, ইমান নাই, তথাপিও নিজে মানে যিটো মই ভাবোঁ সেইটো হিচাপত হৈছে, বেছি নাই, তথাপিও ভাবিছোঁ যিখিনি ভিউজ আছে সেইখিনিত আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে অলপ ভাল লাগিব মনটো। সকলোৱে অকণমান সহায় সহযোগিতা কৰিব, সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। ঠিক আছে বাৰু, এতিয়া মই যাওঁ, বাই বাই, গুড নাইট এভৰিৱান।